रो भाई रो गाना है रितेश तो रास्ते मारा फ्लाई बाय আরেকজন আছে গল্প আর কুকুর গেরা ये हमारे का कंटेंट है It's about Rico Frava and welcome back to another episode. So এতিয়া আমি গৈ আছো সোনাপুৰ পিনে আজি আমাৰ লগত গৈ আছে কুকু বড়ো গুৱাহাটীৰ আমাৰ ব্লগাৰ মটো ব্লগাৰ আৰু বেচেৰা মানে সি বহুত দেৰি ফচি আছিলে সিহঁতৰ গলি বাহিৰত মানে পুৰা মাটি পেলাই থৈ দিছে ডাম্পাৰবোৰে তো সেইকাৰণে মানে ৰখিব লগা হৈ আছিলে তো এতিয়া যাওঁ আৰু তাৰ লগত দুটা লগৰ আছে আৰু ইভেন কল্প যাব বোলে কল্প কাৰণে ৰখি আছিলোঁ মই যাওঁ আৰু এতিয়া ৰাইডটো কণ্টিনিউ কৰোঁ আপোনালোকে চাই থাকক তো একচুৱেলি মোৰ মানে কি হৈছে মোৰ যোনটো মাইকৰ এডাপ্টাৰ আছিলে সেইটো মানে ছিঙি গৈছিলে গোপ্ৰ এডাপ্টাৰটো নহয় এটা মাইকৰ এডাপ্টাৰো পায় মানে মেল টু ফিমেল বুলি কয় সেইটো তো সেইটো মানে ছিঙি গৈছিলে তো সেইকাৰণে মানে মই লাষ্ট ভিডিঅ' এটা আছিলে KTM ৰাইডত গৈছিলোঁ মই আৰু আমাৰ ৰাইড উইথ ফ্ৰেঞ্চি বুলি এটা ইউটিউবাৰো গৈছিলে সিও মানে তাৰ লগতো ব্লগ বনাম বুলি ভাবিছিলোঁ বাট মানে মোৰ কপালে বেয়া আছিলে সেইকাৰণে মই ব্লগ চব একো নবনালোৱে বাট এতিয়া মই ইউজ কৰি আছোঁ কুকিলৰ এডাপ্টাৰ এটা তো সেইটোৱে এতিয়া ষ্টাৰ্ট কৰোঁ আৰু সিহঁতৰ পৰা মাটি চিটকি আছে এটা মানুহ মানে নৰ্মেল অহা নাই চবৰে মুখত কেমেৰা তো ইপেন্দি গ'লে সদায় মানে আদে সেৱা এটা কৰি যাওঁৱে আৰু रो भाई रो ये बे अबे भाई कैसा है ये बे কি এনেকে মানে ধুলি ওলাবে অ পেনটো খাই দিছে আকৌ এতিয়া আমি যাওঁ আৰু ইমৰানৰ কাৰণে ৰখি আছিলে বাইকাৰ ইমৰান এতিয়া ক'লৈ যায় নাজানো আৰু Honda CB300 আৰু আছে আমাৰ লগত
গৈ আছে এজন ফ্লাই বাই আৰু এজন আহিছে কল্প আৰু কুকুৰ আজি রাস্তা খালি নাই একদম ভর্তি হয়েছে সেইদিনা মাত্ৰ টাইট কৰিলোঁ আকৌ কিবা হ'লে মোৰ মানে ভাইজাৰটো মানে বহুত বেয়াকৈ চাউণ্ড ওলাই আছিলে চ' মই মানে ৱাচাৰ 4টা লগাই দিছোঁ য'ত মানে গ্লাছৰ হেৰি নোটকেইটা থাকে তাৰে 4টা ৱাচাৰ লগাই দিছোঁ মই ৰাবাৰ নকয় দিয়ক বেলেগ কিবা এটা কয় হাৰ্ডৱেৰ দোকানত পাইছোঁ 30 টকাত এক পেকেট কমেও 100টামান আছিল তো সেইটোৱে হয় এতিয়া লগোৱাৰ পিছত মানে ভাইব্ৰেশ্যনটো কমি গৈছে মোৰ এতিয়া বাইকৰ তো সেইটোৱে আৰু চাল এই কুকুৰা দুটা আছে লৈ যাওঁ নেকি নাটক চাওক কল্পৰ নাটক চাওক চাওক নাটক চাওক কেহেৰা ইয়ে আমার কাছে কন্টেন্ট আৰু না তো বাপরে বাপ কি করো খাবি ইয়াতে অল্প আগত গুচি গেল তা হর্ন মারি আছে পাত্তা নাই নাচি নাচি গুচি গেল রাস্তা বহুত বেয়া বে তোতে এইপানে যাও যা গৈ যা আমি ৰখি আছো ইয়াতে একপাক মাৰি আহে বোলে ফালাফালি কৰি আহে আমি ৰখো ইয়াতে কিলতে ফালিব গ'ল খাব কাৰণে ৰখিলোঁ দাহত খাই কেনে এইটো কণ্টিনিউ কৰি আৰু আমি আহি গ'লোঁ আমাৰ ডেষ্টিনেশ্যন নহয় একচুৱেলি এইটো এনে মানে ৰাইড মাৰি কেনে চানডে ৰাইড বুলি আহিলোঁ কিবা হোটেলটোৰ নাম নাজানো মই বাকী আপোনালোকক ইয়াৰে এনভাইৰমেণ্টটো দেখাই আছোঁ এইটো চাওক এনভাইৰমেণ্টটো আচলতে এইখিনি নাৰ্চাৰী হয় এইটো ঘৰ এইটো যোনটো হোটেলটো হয় আৰু এইটোৱে এটা ডাইৰেক্ট খানা চানা খাই কেনে আপোনালোকক লগ পাই আছোঁ বাকী এইটোৱে চৌধুৰী নাৰ্চাৰী বোলে মাই গড কল্প চুইমিং পুল জপিয়াই দিবি মাছৰ মাও দেখা নাই বেয়াতে মাটো খাই দিলে বাচ্চাকেইটা এইটোৱে পৰিৱেশটো বহুত ধুনীয়া চবে ৰেডি হৈ আছে আৰু ৰিল বনাই আছে
হোৱা নাই ৰিটেক চৰি গ্লাছটো মাৰা নাই কি ৰিল হৈছে নাজানো আৰু এতিয়া আমি যাব ওলাইছোঁ আৰু আমাৰ হৈ গ'ল ইয়াতে খানা খালোঁ খানা খাই কেনে এতিয়া ঘৰ যাওঁ আৰু বিন্দাছ আৰামত তাৰপিছত ঘৰে ঘৰে যাম আৰু এতিয়া চবে চৌধুৰী নাৰ্চাৰী বোলে ইয়াতে আপোনালোকে নোখোৱাটোৱে ভাল মোক ৰিকমেণ্ড নকৰোঁ 80 টকাৰ পৰঠা খালোঁ কুকিল আৰু মই কিন্তু কথাটো হ'ল যে 80 টকাৰ মানে একো হেৰিয়ে নহয় এইটো ৱৰ্থ ইট নহয় মানে 80 টকা এনেই যোৱা নিচিনা লাগিল ইভেন কফিটো ইমান এটা একো খাই চোৱা নাই মানে অভাৰঅল এক্সপিৰিয়েঞ্চ মানে খাই একো ভাল লগা নাই ইয়াতে সেইটোৱে কথা আৰু আপোনালোকে নাহিব মই আজিয়ে ফাৰ্ষ্ট আহিছোঁ আজিয়ে লাষ্ট আহিছোঁ আৰু জীৱনত নহয় এইটো জেগাত তো আজিৰ ভিডিঅ'টো এইখিনি আছিলে যদি আপোনালোকে চালে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব টিল দেন চবৰ ৰিকভাৰ পৰা চাইনিং অফ পিচ জয় অসম এতিয়া মই ডাইৰেক্ট ভিডিঅ' বনাম নেক্সট যেতিয়া মোৰ এডাপ্টাৰটো আহি পায় মেল টু ফিমেল তাৰপিছতে মই যি বনাম আৰু যাওঁ আৰু ঘৰে ঘৰে টাটা ৰাইট ছেফ ষ্টে ছেফ বাই বাই জয় অসম